বন্ধু মোক পানী নালাগে মই নাই এৰা চাকৰি নাই কাৰণে আমাক ছোৱালী নিদিয়ে ৰাইট এতিয়া তুমি ছোৱালী যাবা ভাইটি তুমি কি কৰা বাবাকে আগবাঢ়ি সোধে দাদা মই খেতি বাতি কৰো আকৌ দোকান বজাৰ কৰো আনকা খাৱা যি কি কয় চৰকাৰী চাকৰি নাই যদি তুমি যোৱা ভাইটি মই মাক কৈ দিবা মই তোমাক ছোৱালী দিব নোৱাৰিম আমি কিবা ভাত খাওঁ নাই নেকি এইটো বেয়া শব্দ কৈছো মই এইটো বেয়া শব্দ মই আহি গৈছো মুখত কি হৈছে তুমি জানা চাকনা আৰু পেট পাকি দিম নেকি এটা চিষ্টেম কৰিব লাগে কেনেকুৱা যদি ল'ৰা চৰকাৰী চাকৰি থকাৰ পিছত যে ছোৱালী দিয়ে ৰাইট Am I right? Right. Now I am Englishman. Yeah. আমি এবার কি করিম সরকারি চাকরি যদি ছোৱালীৰ নাথাকে আমি বিয়া নকৰো সিস্টেম আমি কৰিব লাগে তুমি যে কথা কৈছা যদি ছোৱালীৰ চৰকাৰী চাকৰি নাই আমি তাই বিয়া নকৰো ঘৰত বুঢ়ী কৰি ৰাখিম বুঢ়ী হৈ যা এই সিস্টেম আমি কৰিব লাগিব এতিয়া বন্ধু তোমাৰ ভণ্টি আছে তোমাৰ ভণ্টি মানে মোৰ ভণ্টি তোমাৰ মা মানে মোৰ মা কৃষ্ণ তোমাৰ তিৰি মানে মোৰ তিৰি এই বন্ধু ক্ষমা কৰি দিবি মই ভুল It's okay. বন্ধু মোৰ চক্ৰম আছে মই গৈ থাকো নেকি কইনা ৰখি থাকিব নহয় তুমি এনে দেখোন বিয়া হোৱা নাই আৰে মোৰ কইনা নহয় ন আমাৰ দ্বিতীয় কইনা মানে মা লক্ষ্মী মই গৈ থাকো যে মই গৈ আছো চালা চুৰৰ বাচ্চা মাককে খৈনি পাতে মন মোৰ ভাতকেইটা বাঢ়ি যোৱাচোন চালা ময়ো বিয়া হোৱা নাই নিশ্চয় হৈছে নেকি বে মোৰ